আগৰ ভিডিঅ' ক্লিপখিনি চাই আপোনালোকে গমেই পাইছে চাগে যে অসমীয়া চিনেমা আহিব লগা চিনেমা ৰাঘৱ যতীন বৰাৰ ৰাঘৱ চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু এই ট্ৰেইলাৰৰ ওপৰত ভিত্তি কৰি মই এই ভিডিঅ'টো বনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি দিয়ক তেতিয়াহে এনেধৰণৰ মুভি ৰিলেটেড ভিডিঅ'ৰ আপডেটছবোৰ পাই থাকিব বন্ধুসকল ৰাঘৱ মুভিখন ৰিলিজ হ'ব 27 অক্টোবৰত আৰু এই মুভিখন ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিৰ নিচিনাই ৰাঘৱ এখন ছুপাৰ ডুপাৰ অসমীয়া হিট ফিল্ম হ'ব বুলি মই আশা কৰিছোঁ আৰু ৰবি শৰ্মা দা আৰু যতীন বৰা দাকে আশা কৰিব পাৰি অসমীয়া চিনেমা জগতত এনেকুৱা খলকনি তুলিব পাৰে যি দুজন ব্যক্তিয়ে অসমীয়া চিনেমা জগতক জীয়াই ৰাখিব পাৰে তো বলক সম্পূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়ো এই ৰাঘৱ চিনেমাখন বা আহিবলগীয়া ৰাঘৱ চিনেমাখনৰ ওপৰত বনাইছোঁ তাৰ বাবে ৰাঘৱ চিনেমাখনৰ বিষয়ে নকলেনো যতীন বৰাদাৰ চিনেমা ৰত্নাকৰৰ বিশেষ সাফল্যৰ পিছত এইবাৰ যতীন বৰাদাই এখন আৰু ফিল্ম লৈ আহিছে যাৰ নাম হৈছে ৰাঘৱ এই ৰাঘৱ চিনেমাখনৰ বৰ্তমান বহুতো ঠাইত শ্বুটিং সম্পন্ন হৈছে আৰু জানিব পৰা মতে ৰাঘৱ চিনেমাখন আগষ্ট মাহৰ শেষৰ ভাগত শুভমুক্তি লাভ কৰিব এই চিনেমাখন লিখিছে অভিজিত ভট্টাচাৰ্যদেৱে আৰু পৰিচালনা কৰিছে যতীন বৰাদেৱে আৰু এই চিনেমাখনৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হ'ল অৰিন্দম কাশ্যপ তেওঁৰ লগত থাকিব অনিন্দিতা কলিতা ভাৰ্গৱ অধ্যাপক আৰু সুৰজিত ফুকন আৰু অভিজিত চুতীয়া আৰু গানবোৰ ৰেকৰ্ড কৰিব জুবিন গাৰ্গদাই আৰু লিৰিক্স আৰু কম্প'জ কৰিব জুবিন গাৰ্গ আৰু দিগন্ত কলিতা আৰু ৰাহুল গৌতম শৰ্মা ৰাঘৱ চিনেমাখনত ছাউণ্ড ডাইৰেক্টৰ হিচাপে থাকিব দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম আৰু ফিল্ম চিনেমেটোগ্ৰাফী হিচাপে থাকিব প্ৰদীপ দৈমাৰী আৰু এই চিনেমাখনৰ শ্বুটিং লোকেশ্যনবোৰ হৈছে গুৱাহাটী যোৰহাট মেঘালয় হায়দৰাবাদ ফেমাছ ৰামৌজী ৰাও ফিল্ম চিটি আৰু কাশ্মীৰ তো এই ভাল ভাল ঠাইবোৰৰ চিনবোৰ আমি দেখিবলৈ পাম এই ৰাঘৱ চিনেমাখনত তো যতীন বৰাদেৱে এইবাৰ ভাল প্ৰদৰ্শন দিব বুলি আশা ৰাখিছোঁ আৰু অসমীয়া ৰাইজে এই চিনেমাখনক ভালদৰে আদৰি ল'ব তাৰে আশা কৰিছোঁ ৰাঘৱ চিনেমাখন এডিট কৰিব প্ৰীতম হাউদে আৰু একশ্যন ডাইৰেক্টৰ হিচাপে আছে ৰাজেশ খানান আৰু আৰ্ট ডাইৰেক্টৰ হ'ল জ্যোতি শংকৰ ভট্টাচাৰ্য আৰু প্ৰডাকশ্যন কণ্ট্ৰলৰ আছে মনোজ মিশ্ৰা তাৰপিছত আছে কাষ্টম ডিজাইন কৰিছে নৱনীতা শৰ্মা বৰাই আৰু ৰাঘৱ চিনেমাখনত লিডিং ৰোলত আছে এক্টৰ হিচাপে যতীন বৰাদা আৰু এক্ট্ৰেছ হিচাপে আছে মৃদুলা বৰুৱা বা আৰু বাকীবোৰ ৰোলত থাকিব হিৰণ্য ডেকা নিশিতা গোস্বামী আৰু সিদ্ধাৰ্থ নিউ কমাৰ্চ এক্টৰ এক্ট্ৰেছবিলাকৰ ভিতৰত থাকিব সুমি বৰা বিভূতি ভূষণ হাজৰিকা চিন্ময় কাকতি ৰাজীৱ ৰাজনীশ আৰু জ্যোতিষ্মান কাশ্যপ পবিত্ৰ বৰুৱা বিভা সিনহা ডক্টৰ চিন্ময় কাকতি ডক্টৰ জয়ন্ত দাস আৰু ৰাঘৱ চিনেমাখনত চাইল্ড আৰ্টিষ্ট হিচাপে থাকিব প্ৰিয়ংকা জ্যোতি কলিতা মনীষ ভূঞা আশিষ গোস্বামী তো হে বন্ধুসকল ৰঘুপতিৰ পিছতে এই ৰাঘৱ চিনেমাখন অসমীয়া ৰাইজে অপেক্ষা কৰি আছে আশা কৰোঁ যতীন বৰাদাই এই ৰাঘৱ চিনেমাখনত ভাল প্ৰদৰ্শন দেখুৱাব যিহেতু যতীন বৰাদাৰ ৰত্নাকৰ ফিল্মখন অতিকৈ জনপ্ৰিয় হৈ পৰিছিল অসমৰ ৰাইজৰ বা অসমীয়া ৰাইজসকলৰ মাজত তো বন্ধুসকল আশা কৰিছোঁ ৰাঘৱ চিনেমাখনেও ৰঘুপতিৰ দৰে আমাৰ অসমীয়া ৰাইজৰ মন জয় কৰিব পাৰিব তো হে বন্ধুসকল যিসকলে ৰবি শৰ্মাৰ দাৰ শ্ৰী ৰঘুপতি 2 বিচাৰে তেওঁলোকে কমেণ্ট বক্সত #ৰঘুপতি 2 বুলি মাৰি দিব আৰু যিসকলে মোৰ চেনেলটিত নতুনকৈ আহিছে বা মোৰ চেনেলটিত নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি দিব তেতিয়াহে এনেধৰণৰ ফিল্ম ৰিলেটেড ভিডিঅ'বোৰৰ আপডেট আপোনালোকে নটিফিকেশ্যন জৰিয়তে পাই থাকিব তো বন্ধুসকল ৰাঘৱ চিনেমাখন আহিলে আপোনালোকক মই আপডেট দি থাকিম কেনেদৰে কি হৈ থাকে তো বন্ধুসকল ৰাঘৱ চিনেমাখন যেনেদৰে যতীন বৰাদাৰ ৰঘুপতি চিনেমাখন ছুপাৰ ডুপাৰ হিট হ'ল এইবাৰ ৰত্নাকৰৰ পিছত যতীন বৰাদাৰ ছেকেণ্ড চিনেমা ৰাঘৱ কেনেকুৱা হয় অসমীয়া ৰাইজে হয়তো কমেণ্ট বক্সত জনাবই লগতে অসমীয়া ৰাইজৰ
কেনে মনোভাৱ সকলোখিনি মই এই চেনেলটিৰ জৰিয়তে আপডেট দি থাকিম। তো বন্ধুসকল লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ বাই বাই টাটা বুলি কোৱাৰ আগতে চিনেমাখন হয়তো ৰাঘৱ চিনেমাখন আগষ্ট মাহৰ শেষলৈ বা শেষ উইকলৈ আহিব, তেতিয়া মই এই চেনেলটিৰ জৰিয়তে আপোনালোকক আপডেট দিম। তো শেষৰ বাৰলৈ কৈ আছোঁ, যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিব। তো বাই বাই, লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।